আগতকৈ বেছি বাঢ়িব। মানুহে ক'ৰবাত 1 বছৰত মাটি পাইছে, 1.5 বছৰত মাটি পাইছে, আৰু বিজেপি দল এতিয়া শ বিঘাৰ মাটিৰ মালিক হৈ গ'ল। কি কৈছিল পৰিৱৰ্তন আহিছে। এটাই পৰিৱৰ্তন আমি দেখা পাইছো যে ধনী আৰু ধনী হৈ গ'ল, দুখী আৰু দুখী হৈ গ'ল। বিজেপিয়ে গৌমাতা নামত ভোট বিচাৰিছে, আকৌ এতিয়া আমি দেখা পাইছো যে বিজেপি দলৰ ভিতৰতে এতিয়া গৰু চুৰ লুকাই আছে। সেইদিনা কোনোবাই মুখ্যমন্ত্ৰী মহোদয় সুধিলে যে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ চৰকাৰৰ এজন মন্ত্ৰী নিজৰ ভনীয়েকৰ নামত কেন্দ্ৰ চৰকাৰৰ পৰা 50 লাখ টকা ল'বলৈ সক্ষম হৈছে, গৰু খেতি কৰিব। মুখ্যমন্ত্ৰীয়ে কি ক'লে? মুখ্যমন্ত্ৰীয়ে ক'লে কিনো ডাঙৰ কথা হ'ল, মন্ত্ৰীও নিজৰ ঘৰখন চলাব লাগিব। এয়া হ'ল তেওঁলোকৰ উত্তৰ। 50 লাখ টকা সাধাৰণ মানুহ পোৱাতকৈ তেওঁ মন্ত্ৰী ঘৰৰ চিন্তা কৰিছে। এয়া হৈছে বৰ্তমানৰ অৱস্থা। মুখ্যমন্ত্ৰী ডাঙৰ ডাঙৰ কথা কৈছে, ক'লে যে তেখেতৰ সপোন আছে যে অসমখনক ভাৰতৰ শীৰ্ষ 5টা ৰাজ্য তালিকা ভিতৰত চাবলৈ বিচাৰে। সেইদিনা চৰকাৰী তথ্য উন্নয়নৰ ক্ষেত্ৰত, মানৱ কল্যাণৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত অসমখনৰ নাম ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত নহয়, ভাৰতৰ অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই পৰিব। কিন্তু মুখ্যমন্ত্ৰী ক'ৰ চিন্তা? মুখ্যমন্ত্ৰী এটাই চিন্তা কৰিছে যে নিজৰ ধন সম্পত্তি কেনেদৰে আৰু বৃদ্ধি কৰিব পৰা যায়। আজি ভাৰতৰ ভিতৰত কৰড়পতি মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাম মুখন কৰিছে। ল'ৰা নামৰ 18টা কোম্পানী, পৰিয়ালৰ নামৰ ৰিজৰ্ট, স্কুল, চেনেল, কি কি নাই। মোৰ প্ৰায় পিতৃ অসমত 15 বছৰ মুখ্যমন্ত্ৰী আছে। মুখ্যমন্ত্ৰী হৈ তেওঁ ৰাইজক সেৱা কৰিবলৈ বিচাৰিছে। সেয়া আছিল তেখেতৰ আদৰ্শ। কেতিয়াও নিজৰ ল'ৰা নামৰ কোম্পানী খোলা নাছিল, নিজৰ পৰিবাৰৰ নামত বাগান লোৱা নাছিল, নিজৰ পৰিবাৰৰ সদস্যৰ নামত ৰিজৰ্ট খোলা নাছিল, চেনেল খোলা নাছিল। সদায় সহজ সৰল বাবে মানুহৰ মাজত। এয়া হ'ল পাৰ্থক্য আজি কংগ্ৰেছ আৰু বিজেপি মাজত। কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ দল আৰু বিজেপি হ'ল ধনী মানুহৰ দল। আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ কথা চিন্তা কৰিবলৈ যেন দেখাবলৈ চেষ্টা কৰিছে। তেওঁ খিলঞ্জীয়া মানুহৰ মাটিৰ কথা চিন্তা কৰিব, যিজনে অসমৰ বিভিন্ন জনজাতিৰ প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে আদানী, আম্বানী আৰু পতাঞ্জলিক বিক্ৰী কৰিলে। তেওঁ কোন খিলঞ্জীয়া মানুহৰ মাটি চিন্তা কৰিব? কাম উচ্ছেদ কৰা নাই তেওঁলোকে। কোকৰাঝাৰত বড়ো মানুহ, ডিমাচা মানুহ, কাৰ্বি আংলঙত কাৰ্বি মানুহ, চিলাপথাৰৰ বঙালী মানুহ, গুৱাহাটীত মিচিং মানুহ। কাম তেওঁলোকে উচ্ছেদ কৰা নাই। নাওবস্তিত খিলঞ্জীয়া মানুহ, গোৱালপাৰাত ধৰ্মীয় সংখ্যালঘু মানুহ,
আজি তেওঁলোকে ভাবে যে গোটেই অসমৰ ৰজা তেওঁহে, নিজকে অহংকাৰী ৰজাৰ দৰে ভাবে। ৰজাৰ দৰে অসমৰ জনসাধাৰণৰ লগত কোনো আলোচনা নকৰাকৈ 40,000 বিঘা মাটি আদানী আৰু আম্বানী আৰু পতঞ্জলি বিক্ৰী কৰিলে। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। আদানী আম্বানী পতঞ্জলি মাটি বিক্ৰী কৰিব, নিজৰ পৰিবাৰৰ নামত কেতিয়াবা ফ্লাইঅভাৰ কাষত, কেতিয়াবা নেশ্যনেল হাইৱে কাষত মাটি কিনিব, দুখীয়া মানুহক উচ্ছেদ কৰিব। আৰু যদি দুখীয়া মানুহ প্ৰতিবাদ কৰিবলৈ ওলাই আহে, এতিয়া পুলিচ পঠাই, বিজেপি দলৰ গুণ্ডা বাহিনী পঠাই মানুহৰ মাজত ভয় সৃষ্টি কৰিব। ইমান অহংকাৰ কিয়? এই অহংকাৰ কাৰণ হ'ল যে তেওঁলোকে ভাবে যে জনসাধাৰণৰ ভোটৰ মূল্য নাই। জনসাধাৰণৰ ভোট চুৰি কৰি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ বিচাৰে। ভোট চুৰি কৰি নিজৰ চৰকাৰ গঠন কৰিব আৰু নিজৰ ইচ্ছামতে শাসন চলাব। এয়া হ'ল তেওঁলোকৰ ৰণকৌশল। সেইকাৰণে আজি অসমৰ জনসাধাৰণৰ লগত, অসমৰ জনসাধাৰণৰ মূল্যৱান ভোট সুৰক্ষা কৰাৰ ক্ষেত্ৰত একমাত্ৰ এটাই দল ওলাই আহিছে, সেয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। যুঁজ এখন হ'ব, হ'বনে নহয়? হ'বনে নহয়? যুঁজ এখন হ'ব। এই যুঁজ দিছপুৰৰ পৰা আৰম্ভ কৰি জনাইলৈকে হ'ব। এই যুঁজ জনাইৰ পৰা আৰম্ভ কৰি জনাইলৈকে হ'ব। এই যুঁজ চহৰত হ'ব, এই যুঁজ গাঁৱত হ'ব, এই যুঁজ ভোটৰ ভিতৰত হ'ব। আৰু আমি যুঁজিবলৈ প্ৰস্তুত। আমি অসমৰ জনসাধাৰণৰ লগত থিয় দিম। আমি কংগ্ৰেছ দল, আন্দোলনৰ পৰা জন্ম লোৱা দল। স্বাধীনতা সংগ্ৰামৰ সময়ত আমি ব্ৰিটিছৰ ভয় কৰা নাই। আজিও কংগ্ৰেছ দল কোনো মুখ্যমন্ত্ৰী ভয় নকৰে। আমি আগবাঢ়ি যাম, আমি ৰাইজৰ মাজত সোমাম, আমি ৰাইজৰ